ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে আমছুৰ সজাগতা সভা। তীৰ, জুৱা, মদ, ভাং তথা অন্যান্য অসামাজিক কাৰ্যকলাপ ৰোধৰ উদ্দেশ্যে আমছুৰ বিভিন্ন আঞ্চলিক সমিতিয়ে আহ্বান জনোৱা সজাগতামূলক সমদলত বিভিন্ন স্তৰৰ ৰাইজে সহযোগ কৰাৰ লগতে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও যোগদান কৰা পৰিলক্ষিত হয়। সমদলকাৰীসকলে বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, স্ত্ৰী শিক্ষা বৃদ্ধি কৰক আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। দৰং জিলাৰ খাৰুপেটীয়া, মঙলদৈ, নেপালী বজাৰ, জংগলপাৰা, অফিচ বজাৰ, মৌচিতা, পাণবাৰী, বেছিমাৰী, লালপোল, কৌপাটি, দলগাঁও আদি বিভিন্ন ঠাইৰ লগতে উজনি অসমৰ তিনিচুকীয়া, লিডু তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত আমছু কৰ্মকৰ্তাসকলে সমদল উলিয়ায়। শিশু শ্ৰমিক বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। শিশু শ্ৰমিক বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। নাৰী শিক্ষা সুনিশ্চিত কৰক, নাৰী শিক্ষা সুনিশ্চিত কৰক, সুনিশ্চিত কৰক, সুনিশ্চিত কৰক। নাৰী শিক্ষা সুনিশ্চিত কৰক, সুনিশ্চিত কৰক, সুনিশ্চিত কৰক। নাৰীসকলক উপযুক্ত মৰ্যাদা দিয়ক, মৰ্যাদা দিয়ক, মৰ্যাদা দিয়ক। নাৰীসকলক সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে দৰং জিলা আমছুৰ নিৰ্দেশ মতে আজি সদৌ দৰং জিলা ভিত্তিত প্ৰতিটো আঞ্চলিকতেই আজি সজাগতা সমদল উলিওৱা হৈছে। বিশেষকৈ আমাৰ সমাজত জুৱা, তীৰ, মদ, ভাং বা অসামাজিক কাৰ্যকলাপৰ লগত একাংশ মানুহ জড়িত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজখন দিনক দিনে বেয়া ফালে ঢাল খাইছে। বাল্য বিবাহ, বহু বিবাহ, মদ, ভাং এইবিলাকৰ গৰাহত পৰি একাংশ মানুহে বেয়া বৃত্তি ল'বলৈ পথ অৱলম্বন কৰিবলৈ তেওঁলোকে উপায় বিচাৰি পাইছে। সেয়ে আমি সমাজখনক সুস্থ এটা পৰিৱেশত ঘূৰাই অনাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ, যাতে আমাৰ সমাজখন, আমাৰ মানুহখিনি সজাগ হওক, বুজি পাওক, নাৰী শিক্ষাৰ যিটো এটা অধিকাৰ তেওঁলোকে বুজি পাওক, তেওঁলোকে অগ্ৰাধিকাৰ দিয়ক, শিশু শ্ৰমিকৰ পৰা মুক্তি পাব লাগে আৰু আমাৰ সমাজখন কি কৰিলে এখোজ উন্নতিৰ বাটত আমি আগুৱাই লৈ যাব পাৰোঁ, এই চিন্তাৰে আমি আজি গোটেই অসম ভিত্তিত আৰু আজি দৰং জিলা ভিত্তিত প্ৰতিটো আঞ্চলিকত প্ৰতিটো চুকে কোণে আজি এই সমদল যাত্ৰা উলিওৱা হৈছে। বিশেষকৈ ৰাজ্যজুৰি আমছু এনে সজাগতাই ভৱিষ্যতে কেনে পৰিৱৰ্তন আনে সেয়া সময়ত লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, ভইচ অৱ আছাম।